নমস্কাৰ, মোৰ নতুন এটা ভিডিঅ'ত স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ হাজো পুৱামক্কালৈ। পুৱামক্কা এটি পাহাৰৰ ওপৰত অৱস্থিত আৰু সেয়ে আমি পাহাৰৰ ওপৰলৈ গৈ আছোঁ। আৰু আমি এতিয়া পুৱামক্কা পালোহি। আৰু এয়াই হৈছে পুৱামক্কা। পুৱামক্কালৈ যোৱা অতি সুন্দৰ ৰাস্তাটো আমি চবে ফটো উঠিলোঁ। আৰু তাৰপিছত আমি পালোহি হাজোৰ শ্ৰী শ্ৰী হয়গ্ৰীৱ মাধৱ মন্দিৰ। এই মন্দিৰৰ চিৰিটো বহুত ওখ। আমি এনেদৰে মন্দিৰৰ চিৰি বগাই মন্দিৰ দৰ্শন কৰিলোঁ। যদি ভিডিঅ' চাই ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব। আজিলৈ আহিছোঁ, বাই।